हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल की खबर सकलोरे आशा करूँ सकलोरे ভাল আৰু আজি ভাবিছো মই এটা লং ভিডিওকে বনাও কিয়নো দিনটো যেহেতু ইনিয়ে থাকো লং ভিডিও এটা বনাই দিনটো টাইম ভিডিওটোত মই কথা কৈছিলো কিন্তু সাউন্ডটো একেবাৰে কম আহিল দেখি আকৌ মই ভয়েস লগাব লগা হল পিছত আৰু তেনেহলে ভিডিওটো স্টাৰ্ট কৰো বলক আপোনালোকে হেকলৈকে চাই থাকিব দেই আৰু এফালে একদম বৰষুণ নেৰাই হল যেহেতু গেলা বতৰ লাগিলে আৰু বৰষুণৰ কাৰণে একদম সবফালে গেলি পচি আছে কিয়নো চোতাল একদম অৱস্থাই নাই বৰষুণ নেৰাই নাই নেৰা নেপেৰা বৰষুণ দিয়ে আছে অকনো ৰ'দ নাই আৰু এফালেতো চোতাল অৱস্থাই নাই আৰু যদি দিনটো সময় হয় তেতিয়াহলে ভাবিছো যে হেয়াৰৰ ভিডিও এটা আকৌ লৈ আহিম যদি ৰ'দ চদ দিয়ে অকমান বতৰটো মুকলি কৰক তেতিয়া বনাব পাৰিলে বনাম বাৰু গতিকে ব্লগটোৰ লগত জড়িত হৈ থাকক কি কৰো সকলোবোৰ গম পাই থাকিব আৰু এফালে মই যেহেতু বহুত দিনৰ মূৰত ব্লগ বনাইছো সেইকাৰণে অলপমান খেলিমেলি লাগিছে বা কথাবোৰ ভালদৰে ওলোৱাও নাই তথাপিও ভাবিছো যে ইনে যেহেতু থাকো ব্লগকে বনাম আৰু এফালে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে একদম চোতালখন অৱস্থাই নাই যেহেতু একেদিন ৰ'দ নাইয়ে নেৰা নেপেৰা বৰষুণ অকমান ৰ'দৰ কাৰণে মানে কিমান টাইম যে ৰখিব লগা হয় আৰু এফালে এতিয়া বতৰটো এনেকুৱাই হৈ আছে ভাবিছো যেহেতু চেনেলটো অলপমান হলেও আগবাঢ়িছে গতিকে ব্লগ বনাই চেনেলটো তেনেকৈ মানে জড়িত হৈ থাকিম চেনেলটোৰ লগত আপোনালোকেও যাতে মৰম দিয়ে আৰু এফালে এতিয়া আমাৰ পোৱালিটোক চাওঁগে বলক কি কৰি আছে সি বহুত বেছি দুষ্ট হৈ গৈছে যেহেতু ডাঙৰ হৈছে আৰু এতিয়া যেহেতু ঠাণ্ডা পৰি আছে সি সেইকাৰণে এফালে শুই আছে একদম পুৰা টোপনি মাৰি আছে কিন্তু অলপ টাইমৰ কাৰণেহে বিচনাত থাকে দেই আৰু এফালে এইটো বিচনাত দিয়াৰ লগে লগে একদম উঠিয়ে গ'ল কিন্তু কোচত হলে বহুত ধুনীয়াকৈ শুই থাকিব দেই তো চাওকচোন যেহেতু বতৰটো ঠাণ্ডা সেইকাৰণে সি বিচনাত শুই থাকিবলৈ মন নকৰে একদম কোচত পুৰা লগাই তাক শুই থাকিলে যিমান টাইম তাক ধৰি থাকিলেও সি শুইয়ে থাকিব বিচনাত থাকিলেও তাক মানে একেলগে তাক ধৰি পেলাই শুইয়ে থাকিব লাগিব তেতিয়াহে সি শুই থাকে কোচত ইমান ধুনীয়াকৈ শুই থাকে দেখিছেনে কিন্তু বিচনাত দিয়ালৈকে তাৰ কেঁকো একদম পুৰা আহি যায় আৰু বিচনাত অনাৰ লগে লগে তাৰ এইটোৱে গতি হয় ইমান উমদি খুৱাও যদিও সি বিচনাত নুশুৱে কোচত লৈ থাকিব লাগিব এইফালে খোৱাৰ লগে লগে মানে চকু মেলি কৰি খেলিবলৈ ষ্টাৰ্ট হৈয়ে যায় কোচত লোৱাৰ লগে লগে তাৰ ইমানেই টোপনি কি ঔ ক'ত যাবা বাহিৰলৈ যাবা হাত মেলি আছা বাহিৰলৈ যাবলৈ বাহিৰতে থৈ দিম আৰু তোমাক ৰ'বা নথওঁ ইছ বাহিৰলৈ যাবা তুমি হা বাহিৰলৈ যাবলৈ লাগে ঠাণ্ডা বতৰত শুই থাকিব নোৱাৰা নোৱাৰা ইছ বল দি কান্দিছে একদম আৰু তাৰ লগত খেলি কৰি হোৱাৰ পিছত এফালে মই গা পা ধুই আহিলোঁ যিহেতু সি শুলেহে কামবোৰ বৌ আৰু মই কৰিব পাৰোঁ সেইকাৰণে সি শুওঁতেই গা চা ধুই ল'লোঁ আৰু এতিয়া এইফালে বৌয়ে বনাবলৈ লৈছে মাছৰ চব্জি সেইকাৰণে এইখিনি উলিয়াই লৈছে আৰু মই বনাম এইফালে ভেবেলী লতা দেউতাই আনি থৈছে ভাবিছোঁ তাৰে বৰা বনাম তেনেহ'লে এইখিনি বনাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই আৰু এইফালে আমাৰ খুৰীয়ে দিলেহি প্ৰসাদ খুৰীহঁত যিহেতু অগ্নিনাভ মন্দিৰলৈ গৈছিলে তাৰ পৰা লৈ আহিছিলে এইফালে প্ৰসাদ আৰু তেলৰ বটল মানে গোঁসাই ঘৰত জ্বলাব পাৰি আৰু পটজল আৰু মোৰ কাৰণে এডাল ব্ৰেচলেট লৈ আহিছিলে
আৰু আমাৰ কাম বন কৰি মেলি হোৱাৰ পিছত এফালে টিকলাও উঠি গ'ল আৰু তাক এফালে বৌয়ে গা ধুৱাই আছে। আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' বনাই আছিলোঁ যদিও এফালে অকণো ৰ'দ দেখা নাছিলোঁ, কিন্তু এতিয়া এফালে অলপমান ৰ'দ ওলাইছে। সেইকাৰণে ভাবিছোঁ কাপোৰখিনি উলিয়াই দিওঁ, যিহেতু পোৱালি বহুতো কাপোৰ আছিলে ভিতৰতে মেলি থোৱা আছিলে। ৰ'দটো উলিয়াওঁতে এফালে বাহিৰলৈ উলিয়াই দিলোঁ। আৰু সি গা পা ধুই লোৱাৰ পিছত এফালে ধুনীয়াকৈ টোপনি গ'ল আৰু মই তাক একদম ছোৱালীৰ নিচিনা আজি ফুটটো দি থৈছোঁ। এফালে এতিয়া অলপ টাইম শুব, যিহেতু গা পা ধুৱাই কৰি মালিচ কৰি সেইকাৰণে সি শুই থাকোঁতে আমি ধুনীয়াকৈ ভাতকেইটা খাই লওঁ, নহ'লে পিছত সি উঠিলে বহুত বেছি ডিষ্টাৰ্ব দিয়ে, ভাত খাবলৈ পিছত নহ'ব। সি শুই থাকোঁতে আমি ভাত পানী খাই মেলি ল'লোঁ। এফালে যিহেতু ভাতৰ লগত দেখুৱাইছিলে কি বনাইছোঁ, মাছৰ চব্জি আৰু ভেবেলী লতা বৰ তেনেকৈ আছিলে চিম্পুলকৈ। আৰু ভাত পানী খাই মেলি হোৱাৰ পিছত অলপ টাইম শুলোঁ পোৱালিৰ লগতে। শুই কৰি উঠি পেলাই দেখিছোঁ যে বতৰটো ভালেই কৰি আছে, ৰ'দটো দি আছে বাৰু অকণ অকণ। আৰু এতিয়া অলপ টাইম বাহিৰলৈকে আহিলোঁ। আৰু যিহেতু মই ভ্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকৰ মাজলৈ তেনেকৈ ভ্লগবোৰ লৈ আহিম পোৱালিটোক লৈও। গতিকে আপোনালোকে মৰম দি থাকিব, তেতিয়াহে ভ্লগ বনাবলৈ মানে অলপমান উৎসাহ পোৱা যাব নহয় জানো। আৰু ভিডিঅ'টো একেবাৰে সন্ধিয়াই ষ্টাৰ্ট কৰিছোঁ। এইফালে আমাৰ টিকলা শুই আছে, গতিকে দূৰৰ পৰাই ভিডিঅ' বনাইছোঁ। আজি মোৰ ভ্লগটো ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই। আকৌ নেক্সট ভ্লগ লৈ আহিম দেই।